বা নমস্কাৰ মই বিকাশ আৰু আপুনি মোৰ চাই আছে ইউটিউব চেনেল দা বিকাশ সো দেখি আছে অথনিৰ পৰা ইমান শট দেখি আছে ক'বলৈ আহি আছো য়েছ মই আজি আহি আছো আজি হৈছে 26 ডিচেম্বৰ লাষ্ট উইক অফ দ্য ইয়াৰ আৰু এতিয়া আছো বৰ্তমান বোকাখাটৰ ওচৰতে এটা ধুনীয়া ফলছ আছে নাম হৈছে কাকচাং আৰু মোৰ লগত আহিছে মোৰ লগৰ গোটেইকেইজন আছে সো বলক আজি কাকচাং চাম কেনেকুৱা কাকচাং কি আছে বলক ইয়াতে এইটো আগতে ধুনীয়া ৱাটাৰ ক্ৰছিং আছিলে আৰু খালি কি হ'ল এতিয়া ব্ৰিজ কৰি দিলে মানুহৰ ভৰি চৰিবিলাক এইটো একচুৱেলি পৰ্যটকৰ কাৰণে একচুৱেলি বনাই দিলে চ' প্লেচবিলাকো বনি আহি আছে লাহে লাহে ব'লক বহুতো খোজকাঢ়িবলৈ আছে আজি যেন তেন পাৰ হৈ আহিছোঁ আৰু এতিয়া অলপ দুটা আছে ষ্টেপ পাছ জেগা চাই আহি দেখিলোঁ পাহাৰৰ কিনাৰত ধুনীয়াকৈ খেতি কৰি থোৱা আছে আৰু আপোনালোকক মই দেখাম এয়া চাওক মোৰ পিছফালে আপোনালোকে দেখিছে কি ধুনীয়াকৈ খেতি কৰি আছে দূৰৰ পৰা দেখিবলৈ ইমান ধুনীয়া লাগিছে গতিকে মই বোলো চাওঁ একবাৰ চাই আহোঁ আৰু বাকী ইয়াত বহুত মানুহ পিকনিক আছে সেইফালে দেখিছে মোৰ বেক চাইডত আপুনি দেখিব মোৰ সিটো চাইডতো মানুহ গতিকে এইবাৰ বহুত মানুহ আহিছে আৰু ভাবিছোঁ এই জেগাডোখৰ ভাল হ'ব ভাল হওক কাৰ্বি আংলঙত তেনেকুৱা আনচিন ফলছ আনচিন প্লেচেছ বহুত আছে সেইখিনি ভাল হওক ভাল হ'লে আমাৰ মানে ষ্টেটখনৰ নামটো আৰু অলপ ওপৰলৈ যাব ধুনীয়া লাগিছে দুটা ফটো মাৰি লওঁ তাৰপিছত জেগাত যাম খোজকাঢ়ি আহি আছোঁ আৰু এটা ৱাটাৰ ক্ৰছিং এয়া কিন্তু এইবাৰ ভাগ্য ভাল এখন আছে চ' চাইডেদি ফুটপাথ ব্ৰিজ বনাই থৈছে ফুটব্ৰিজেদি আহি আছোঁ গতিকে গুচিবলগীয়া নাই বাঢ়িছে বাইক চাইক এইবিলাক দিছে তলে যা কি কৈছে মানে তলে যাম বুলি কৈছে মই বোলো যা ভাই যা তলে যা এতিয়া তলে যাব ভাই হা এতিয়া মোৰ লগৰ সত্যবান সি তলে গৈ আছে আৰু মই এইখিনিৰ পৰা যাব নোৱাৰোঁ বহুত মান তলে গৈছে হা বাকী সিহঁতৰ লগত নহ'ব মোৰ জোতা দি যাব পিছফালে চেণ্ডেল আছে কিন্তু চেণ্ডেলত একচুৱেলি মই ফেনযোৰ উলিয়াব বিচৰা নাই গৈ ভাগে গৈ থাকোঁচোন পানী পৰি আছে বাঁহ আছে ইয়াত একচুৱেলি এইটো পাহাৰীয়া মানুহৰ পাহাৰীয়া জীৱনৰ এটা মানে উপায় যে তেওঁলোকে পানী ক'ৰ পৰা পাব পানীটোতো ইয়াত টিউবৱেল আমাৰ নিচিনাকৈ বহাব নোৱাৰে বহুত দূৰত থাকে ত' যিমানবিলাক ঝৰ্ণা থাকে ঝিল থাকে তাহাঁতৰ পানীবিলাক কালেক্ট কৰি বাঁহে এনেকৈ আনি আৰু তাত মানুহে খাব পৰা কৰি দিয়ে এই পানীটো সম্পূৰ্ণ চফা বুলি কয় গতিকে মানুহে এই পানীটো ইউজ কৰে বোলো এতিয়া ইয়াৰ পৰাও বহুত দূৰ আছে গতিকে সেই জেগাটোলৈ গৈ থাকোঁ মোৰ লগৰকেইটা আগত গৈ আছে এইফালে খোজকাঢ়ি আহিলোঁ আমাৰ এই দুজন বীৰ ৰৈ আছে আৰু দুজন বীৰটো জেগা পালেগৈ চাগে তেওঁলোকে চাগে তাতে কিবা কিবি যোগাৰ কৰিছে নেকি আৰু সেইটো একচুৱেলি যিটো আপুনি মোৰ তলৰফালে দেখিছে ৰাস্তাটো এইটো মেইন ৰোড আমাৰ এইফালে এইটো নামি অহা ৰোডহে আছিলে নামি অহা ৰোডে যেতিয়া উঠিবলগীয়া হয় আৰু তেতিয়া আপুনি গম পাই চাগে কি অৱস্থা হয় আৰু সেইটোৱে অৱস্থা হৈছে
ফাৰ্ষ্ট টাইম পানীৰ লগত মিহলাই খাই আছোঁ আৰু বাকী এয়া পানীৰ লগত মিলাই দুঘুট মাৰি লওঁ তেতিয়ালৈকে আপোনালোকে চাই যাওক ৰাস্তাত কি কি পায় আৰু যিটো জেগাত অথনিৰ পৰা খোজকাঢ়ি আহি আছিলোঁ সেইটো জেগা মোৰ পিছত ৰ'দৰ কাৰণে আপোনালোকে নেদেখিব বাট ওচৰলৈ যাওঁ তললৈ নামি যাওঁ তেতিয়া আপোনাক দেখাবলৈ ভাল হ'ব আপোনালোকে যিটো পিছফালে দেখি আছে যিটো জলপ্ৰপাত দেখি আছে এইটোৱে হৈছে কাকচাং জলপ্ৰপাত আৰু বৰ্তমান আছোঁ মই ওপৰত এই তললৈকে নামি যাব পাৰি আৰু তললৈ নামি যাম অলপ পাছত মোৰ লগত আছে কেশৱ সত্যব্ৰত আৰু মোৰ লগত দুজনমান তলত আছে আৰু ওপৰত আমি গৈ আছোঁ চ' এইফালে দাদাসকল আহি আছে কেনেকুৱা পালে চাই ভাল লাগিছে কেতিয়া ভাল লাগিছে মোৰ লখিমপুৰ ঘৰ হয় নেকি লখিমপুৰত ঘৰ ন দাদা আহিছে লখিমপুৰৰ পৰা আৰু ফাৰ্ষ্ট আহিছেনে ফাৰ্ষ্ট আহিছে ন বাৰু ঠিক আছে দেখা পাম ব'লক উঠা তললৈ যাওঁ বহুত নাপাই আহিম আমি ভাবি আছিলোঁ আৰু এতিয়া আহি পাই গৈছোঁ আপোনালোকে মোৰ পিছফালে দেখি আছে কাইফো লাংচু জলপ্ৰপাত আৰু এইটোৱে হৈছে কাকচাং জলপ্ৰপাত আৰু মোৰ পিছফালে আপোনালোকে দেখি আছে বহুত ধুনীয়াকৈ বৈ আছে আৰু এতিয়া বহুত জলপ্ৰপাত শুকাই যায় কিন্তু এইটো জলপ্ৰপাত শুকাই যোৱা দেখা নাই ধুনীয়াকৈ পানী পৰি আছে ইয়াতে আমি গোটেইকেইটাই ৰ'লোঁ এইফালে পানী চানী কিবা কিবি আনিছোঁ কমলা চমলা আনিলোঁ খাই লৈছোঁ চালোঁ আৰু বৰ বেছি একো নাই জলপ্ৰপাত আগতেও দেখিছোঁ কিন্তু জেগাটো চাবলৈ আহিলোঁ ধুনীয়া জেগা আপোনালোকে আহিব পাৰে ইয়াতে খোৱা বোৱা কৰিব পৰাকৈ ধুনীয়াকৈ পানীৰ ব্যৱস্থা আছে পানীটো মানে নিজৰা বৈ আছে চ' তাৰপৰা আপোনালোকে পানী পাই যাব খোৱা বোৱা মানুহ বহুত আহিছে এইবছৰ হয়তো ইয়াতো মানুহৰ ভিৰ এটা পৰিব আৰু বাকী আৰু যি হয় দেখা যাওক আকৌ এবাৰ আহিম যদি পাৰোঁ এতিয়া আৰু ইয়াৰ পৰা ওলাই দিবলৈ লৈছোঁ ইয়াৰ পৰা চাগৈ আমি নুমলীগড়ৰ ফালে যাম এয়া আমাৰ সকলোৱে কমলা খোৱাত ব্যস্ত ব'লক তেতিয়াহ'লে ইয়াৰ পৰা ওলাই দিম